নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই একেবাৰে সহজ আৰু হেলদি এটা ৰেচিপি বনাইছো, তাকে আপোনালোককো দেখুৱাবলৈ ললো। আহকচোন কিনো বনাইছো জানিবলৈ ভিডিঅ'টো মাজলৈ যাওঁ আৰু সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই ডালিয়া খিচিৰি বনাইছো। কেৰাহীখন পাতি ললো, ইয়াতে মই এতিয়া তেল দিছো, এটা শুকান জলকীয়া, পাঁচফোৰণ আৰু তেজপাত দিছো। মই এটা সবজিখিনি ভাজি লম। ফুলকবি, মটৰ, আলু, বিন, মূলা, বন্ধাকবি এইবিলাক দিছোঁ আৰু বিভিন্ন ধৰণৰ সবজি দিব পাৰে। এই ঠাণ্ডা দিনত এই সবজিৰ লগত ডালিয়া খিচিৰিটো খাবলৈ বহুত ভাল লাগে। আপোনালোকে এনেকৈ ডালিয়া খিচিৰি বনাই খাইছেনে জনাবচোন, কোনে কোনে খাইছে। দাইল আৰু চাউলৰ খিচিৰি সকলোৱে খায়। এনেকৈ ডালিয়া খিচিৰি ঠাণ্ডা দিনত খাবলৈ বহুত ভাল লাগে সবজিৰ লগত। এয়া নিমখ হালধি দিলোঁ আৰু এতিয়া মই এইখিনি ভালকৈ ভাজি ল'ম। আৰু মই ইয়াতে বিলাহী এটাও দিছোঁ। এই ডালিয়া খিচিৰিটোত বিলাহী দিলে ভাল লাগে। এই বাতিটো জোখতে মই এক বাতি ডালিয়া লৈছোঁ আৰু এক বাতি দাইল লৈছোঁ। দাইলটো মিক্স কৰি লৈছোঁ, মচুৰ দাইল, মগুৰ দাইল আৰু ৰহৰ দাইল সমান কৰি ল'ব লাগে। ডালিয়া যিমান লওঁ আৰু দাইলটো সিমানেই ল'ব লাগে। এইখিনি এতিয়া মই ভালকৈ ভাজি ল'ম। অকণমান জলকীয়া পাউডাৰ দিছোঁ, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ দিছোঁ আৰু এটুকুৰা আদা থেতেলিয়াই পিনে দিছোঁ। এইখিনি এতিয়া ভালকৈ ভাজি ল'ম। ভাজি লোৱাৰ পাছত মই প্ৰেছাৰত চিটি মাৰি দিম। 3টা চিটি লগাম প্ৰেছাৰত। এতিয়া মই গৰম পানী দিছোঁ ইয়াতে। দুটা গোটা জলকীয়া দিছোঁ, কেঁচা জলকীয়া দি এতিয়া মই ঢাকনখন লগাই দিছোঁ। লগাই 2-3টা চিটি মৰা হৈ গ'ল। মই চিটি মৰাটো দেখুওৱা নহ'ল। এতিয়া মই এইখিনি অকণমান 1 চামুচমান ঘি দি দিম। ৰেডি হৈয়ে গ'ল ডালিয়া খিচিৰি। একেবাৰে সহজ, খাবলৈও বহুত ভাল হয়। ঠাণ্ডাৰ দিনত এনেকৈ বনাই খাবচোন, বহুত ভাল লাগে। এয়া মোৰ ডালিয়া খিচিৰি হৈ গ'ল। গৰম গৰম ডালিয়া খিচিৰি। এয়া ঘৰত বনোৱা আমৰ আচাৰ আৰু জলফাই আচাৰ লগত গৰম গৰম ডালিয়া খিচিৰি ৰেডি হৈ গ'ল। ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।